ৰাতিপুৱা উঠিয়ে ফোন এটা আহে কয় যে বন্ধু ফ্ৰী আছা নেকি আছা যদি ওলাই আহ পাৰ্টি এটা হ'ব I don't want any part of this. আজি মই আহিছোঁ আমাৰ বঙাইগাঁৱৰ লোকেল ঠাই বৰজৰা য'ত বাৰিষা বতৰত বহুত ভাল হয় তো প্লেনিং একো নাই জাষ্ট মিট আপ হ'ব কথা পাতিম হঠাৎ প্লেনিঙৰ এটা মজাই বেলেগ হয় তো চাওঁ আমেজ কেনেকুৱা হয় হয় হালত খুবেই বেয়া কৰি দিল ৰ'দ মই বেয়াকৈ ৰ'দ দিছে আৰু এতিয়া মই প্লেচ বিচাৰি পোৱা নাই ক'ত পাৰ্টি কৰিম এইটো ঠাই মজা বাৰিষা বতৰত এইখিনি বহুত পানী হয় বহুত পানী মানে ফুল পানী কিন্তু বৰ্তমান পানী নাই তো And finally আমি ইয়াতে ইয়াতে যিবিলাক শিল দেখি আছে ন এইবিলাক ডাঙৰ ডাঙৰ শিল মই য'ত থিয় হৈ আছোঁ ইয়াতে থিয় হ'ব নোৱাৰি পানীৰে ভৰ্তি হৈ থাকে কিন্তু এতিয়া পানী অহা নাই আহিব আৰু কেইমাহমান আছে বাকী গোটেইখিনি পানীৰে ভৰ্তি হৈ যাব একদম তাৰ পৰা এইখিনি চবখিনি পানী আহি যায় তেতিয়া পৰিৱেশটো চাবলৈ বহুত ভাল হয় কিন্তু এনেকৈও ভাল লাগে শিল ইমান ডাঙৰ ডাঙৰ শিল এটা বেলেগ এটা পৰিৱেশ তো ইয়াতে আমি ভালেখিনি টাইম স্পেণ্ড কৰিলোঁ এতিয়া হ'ল ঘৰলৈ যাবলৈ হ'ল পৰিৱেশটো বহুত ভাল আৰু এতিয়া মই যাবলৈ মন নাই যদিও ইয়াৰ পৰা আমি যাব লাগিব সন্ধিয়া হ'ল তো বাকীখিনি ৰিটাৰ্ণ হোৱাৰ পিছত কথা পাতিম
time to go back home, baby. বহুত টাইম ইয়াতে থাকিলোঁ এতিয়া যাবলৈ আকৌ ঘৰলৈ যাব না